Hi friends, good morning. এতিয়া ৰাতিপুৱা আমি জোনবিল মেলা আহিছোঁ মানে এতিয়া বিনিময় কথা চলি আছে বস্তু আদান প্ৰদান হৈ আছে সো আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকিব এতিয়া দেখিছে বস্তু বিনিময় বস্তু লৈ আছে দাদা মাছৰ বিনিময়ত কি দিছে এই জলকীয়া ইফালে মাছৰ বিনিময়ত জলকীয়া দিছে আৰু আগলৈকে গৈ আছো এইটো কি হয় এইটো বোৱালি মাছ এইটো কিহৰ লগত খলাইছে এইটো কিহৰ লগত খলাইছে এইটো পানীত নহয় এতিয়া যে খলাইছে হালধি দিছে আৰু মাছ লৈছে নেকি মাছ মালাই দিব ইফালে মাছৰ বিনিময়ত হালধি খলাইছে পুৰা কি আনিছে এইটো মই সান্দহ পিঠা আনিছিলোঁ শেষ হ'ল মাছ আনিছিলোঁ শেষ হ'ল সান্দহখিনি আছে আৰু সান্দহ আছে আৰু সান্দহখিনি কিহৰ লগত খলাব এতিয়া মই হালধি লৈ আছোঁ আৰু খলাই থাকক কি আনিছে পিঠা লৈ আহিছিলোঁ কি পিঠা কয় এইটো মিঠৈ আকৌ নাৰিকলে মিঠৈয়ে মিলাই পেলাই পিঠা বনাই লৈ আৰু বেলেগ পিঠা নাই সান্দহ লৈ আহিছোঁ সান্দহ আনিছে এইখনি হৈছে জোনবিল মেলা প্ৰায় 400 বছৰ পূৰ্বৰ পৰা এই জোনবিল মেলা বিনিময় প্ৰথা প্ৰচলন হৈ আহি আছে আৰু বৰ্তমান সময়তো এই পৰম্পৰা ৰক্ষাৰ অৰ্থে পাহাৰ ভৈয়ামৰ সকলো মানুহ আজি একলগ হৈ জোনবিল মেলাত উপস্থিত হৈছে আৰু নিজৰ প্ৰয়োজন অনুসৰি বস্তু আদান প্ৰদান কৰি আছে আৰু আপোনালোকে যদি এই জোনবিল মেলা দেখা নাই তেনেহ'লে আহক আৰু এপাক জোনবিল মেলাখন চাই যাওক কি সুন্দৰ পৰিৱেশ অলৰেডি 9 বজাত মাছ মৰা পৰ্ব আছে আৰু 11 বজাত কুকুৰা যুঁজৰ পৰম্পৰা ৰখাইছে এইটো কি পিঠা বৰা পিঠা 11 বজাত কিহৰ লগত খলাইছে বুজাব পাৰিব হালধিৰ লগত হালধিৰ লগত খলাইছে খোলা নাই মানুহে নেওয়াই নাই ক'ৰ পৰা আহিছে আপুনি জেংপৰ আৰু এইটো কি মাছ হয় গৰৈ মাছ ইমান ডাঙৰ এইটো কি চাউল হয় বৰা চাউল আৰু মোনাত সান্দহ একেটা হৈছে গগনা নাম আছে নেকি গগনা কেইটা বেলেগ নাম যে থাকে বেলেগ নাম মানে এইটো ৰামধন গগনা বুলি কয় ৰামধন গগনা আৰু লাহৈ গগনাটো অহা নাই গগনা 2 প্ৰকাৰ বোলে 2 প্ৰকাৰ আৰু এটা কি হয় আকৌ ইয়াৰ মাজতে আকৌ গগনাৰ নাম বেলেগ থাকে চাব নাম এইবিলাক হেৰি
এই ঘুটনি ঘুটনি এই তৰকাৰী বনোৱা ঘুটি দিয়া আৰু এইকেইটা বাঁহী আৰু এইকেইটা কি আছে এইটো খুটুলি আৰু এইকেইটা এইটো গগনা বক্স গগনা বক্স নেকি এইটো এইটো গগনা বক্স মানে কি গগনাকেইটা সোমাই ৰাখিব ভৰাই ৰাখিব পৰা গগনা ভৰি আছে গগনাটো এনে অকণমান বজাই দিব নেকি বজাই দিব নেকি গগনা বজোৱাততো বজাব পাৰোঁ আপুনি ক'ৰ পৰা আহিছেনে মৰিগাঁও ভাই এইটো কি হয় কলফুল কলফুল এইবোৰ কি এইটো কলফুল হয় জানো জংঘলৰ মানে কলফুল বনৰীয়া এইটো খাই কিনে সেইটোৱে সেইটো বাহিৰত ওলালে এনেকুৱা হৈ যায় যেতিয়া কলটো হ'ব গৈ তেতিয়া এনেকুৱা হৈ যায় বাইদেউ এইটো কি মাছ হয় এইটো কি মাছ বৰালি মাছৰ মাথা বেলেগ ষ্টাইলত বনাই আনিছেচোন আৰু এইটো কিহৰ লগত খোলাই আছে এতিয়া এইটো হালধিটো কিহৰ লগত হালধি আৰু মাছৰ লগত খোলাই আছে এইটো আছে দি আছো না সেইবেলা লাগিল কা লম আছে আছে আটটা কেটে দিছি চারিটা আরো চারটা দিও সব একদম ভাগা দিয়ে তিতিয়া লগাব লাগে চাৰিটা দিব আৰু এইটোৰ দাম কিমান 700 আৰু এইবিলাক সৰু ল'ৰা ছোৱালী 500 টকা ন মুগাটো দাম হ'ব এইটোৱে ভাল লাগিছে এইটোৰ দাম কিমান বাইদেউ 1200 এইটো কি পাট মুগা নেকি এইটো হেৰি অঁ এইকেইটাৰ দাম কিমানকৈ পায় 220 কি হ'ব বাৰু এখন 220 টকা নহয় এইটো সেইটো গম নাপাওঁ দেই চবৰে মিক্স হৈ আছে মাল ডাল 300 আৰু লেডাৰ কেইটা 300 একে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যদি পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই মই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ ডিছক্ৰিপশ্যনত গৈ পাৰ্ট 1 ভিডিঅ'টো চাব পাৰিব আৰু এতিয়ালৈকে যদি বনাই হোৱা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ সময়ত বেল আইকনটো দবাই দিব
যাতে মই যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ তালৈ ন'টিফিকেশ্যন যায় আৰু অতি সোনকালে চাব পাৰে। গতিকে ছাবস্ক্ৰাইব কৰাৰ সময়ত বেল আইকনটো দবাই দিব। আৰু মোৰ লগত আহিছিলে মিলখা, আমি দুটা আহিছিলোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুনকৈ সিহঁতে ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই বাই।